Hello my dear student, welcome back to my channel Education. Jodi tumalake more video aji prothom bar le sai asa tene hale welcome to my channel aru tumalake jodi agor prai more channel to subscribe kori thoisa aru more video hodai swa tene hale welcome back to my channel. Aji moi tumalok padhabole loisu nobom shreni class 9 or অসমীয়াৰ যেটো সৰ ধৰা নামৰ পাঠটি আছে হেতু তুমালক মই অলপমান বুজাই দিবলৈ লৈছো লাইন বাই লাইন মই বুজাই নিদিও মানে ইয়াত কি কোৱা হৈছে বজ্ৰবলি ভাষা কোৱা হৈছে তো তোমালকে বুজি নাপাবা পাৰা সকলে গটিকে ঘটনাটো কি কোৱা হৈছে কৃষ্ণৰ বিষয়ে ইয়াত মই তোমালকক বুজাই দিবলৈ ওলাইছো গটিকে বলাছোন ভিডিওটো আমি আৰম্ভ কৰো সৰ ধৰা কবিতা মানে পাঠ বুলি কব পাৰি ইয়াত শ্ৰীকৃষ্ণৰ বাল্যকালৰ দুষ্টালিৰ এটা মনোৰম দৃশ্য বৰ্ণনা কৰা হৈছে আৰু শ্ৰীকৃষ্ণৰ মাতৃৰ বিষয়টো আমি সকলোৱে জানো শ্ৰীকৃষ্ণৰ পালনীয়া মাতৃ কোন আছিল যশোদা আৰু যিগৰাকী জন্ম দিছিল তেওঁৰ নাম আছিল দৈৱকী গতিকে পালনীয়া মাতৃ যশোদা আৰু বহু পুণ্যৰ ফলত তেখেতে কি কৰিছিল কৃষ্ণক পুত্ৰৰূপে পাইছিল এদিন কি হৈছিল বহু সময় ধৰি যশোদাই কৃষ্ণক দেখা পোৱা নাছিল কোট গল মোৰ লৰাটো তেনেকে ভাবি তেও মানে বহুত চিন্তাত ব্যাকুল হৈ পৰিছিল কাৰৰে পৰা মানে শ্ৰীকৃষ্ণৰ একো বাতৰি পোৱা নাছিল কোট গল একেবাৰে দুখত ভাগি পৰিছিল যশোদা তে দুখে একদম খুন্দা মাৰি ধৰিছিল আৰু এনেতে এগৰাকী গোপী আহি কৈছিল আমি এই পাত্তিত গোপী গৰাকী আহি যশোদাক কি কৈছিল এই পাত্তিৰ জৰিয়তে আমি জানিবলৈ পাম কি কৈছে গোপী বল হে মাই যশোদে তোহ তাপ তেজহ হামু তোহাৰি বালক কানাই দেখল মানে দেখা মানে কি কৈছে ইয়াত কৈছে যে যেতিয়া যশোদাই চিন্তা মনেৰে বহি আছিল তেতিয়া এগৰাকী গোপীয়ে কৃষ্ণৰ বাৰ্তালৈ মানে অৰ্থাৎ বাৰ্তা মানে বাতৰি লৈ আহিছিল গোপী গৰাকীয়ে কৈছে যে মাই যশোদা মই গোপী গৰাকীয়ে কৈছে যে তুমি দুখ ত্যাগ কৰা মানে যশোদাক কৈছে তুমি দুখ ত্যাগ কৰা তোমাৰ বালক কানাইক মই দেখি আহিছো দেখল এক গোৱালিক লবনো চুৰি কৰিতে ঘৰ মহ পখিল আহে পেখি সে গোৱালি লবনো চুৰ ধৰিয়ে ঠিক মানে কি কৈছে তোমাৰ বালক কানাইক মই দেখি আহিছো এঘৰ গোৱালিৰ ঘৰত মানে গোপীৰ ঘৰত লবনো চুৰ কৰতে ধৰা পৰিছে আৰু যেতিয়া গোৱালি গৰাকী আহি দেখিছে মানে কাক দেখিছে কৃষ্ণক দেখিছে কৃষ্ণই লবনো চুৰ কৰি খাই আছিল তেতিয়া ধৰাত পেলাইছে গোপী গৰাকী তেনেদৰে কৈছে শ্ৰীকৃষ্ণ তাহেক উত্তৰ কৰাইছে আহে ধান্দি হামু কৈছে চোৰ বালক সমে ৰাজ মাৰ্গে ফিৰত মানে কি কৈছে তেতিয়া কৃষ্ণই নিজৰ দুষ্টালি থাকিবৰ বাবে সেই গোপী গৰাকী উত্তৰ দিছে কৈছে যে ধান্দি মানে ইয়াত ধান্দি হামু কৈছে চোৰ ইয়াত মানে ধান্দি মানে শকত মানুহক বুজায় ঠাট্টা কৰে আৰু শকত মানুহক কোৱা হয় লুডুমি বুলি গালি দিছে এই গোপী গৰাকী লুডুমি তুমি মোক চোৰ বুলি কৈছা মই গোপ বালকসকলৰ লগত ৰাস্তাত ফুৰি আছো তুমি মোক আকৌ চোৰ বুলি কৈছে যে তাহি শুনি কৈছে বালক সমে মানে গোপসকলৰ লগত ৰাজ মাৰ্গে ফিৰত মানে ৰাস্তাত ফুৰি আছিলো মই আৰু তুমি মোক চোৰ বুলি কৈছা এতিয়া কৃষ্ণই কি কৰিলে তাহো আপনে দধি খায়া হামাক চোৰ বলত তাহে শুনি পৰাক গোপী খানি মানত এতিয়া কৃষ্ণই কি কৰিছে ওলোটাই গোপী গৰাকীক ক'লে যে তুমি নিজে দধি খাই মোক চোৰ বুলি কৈছা আৰু সেই কথা শুনি গোপী গৰাকীয়ে ওচৰৰ গোপীসকলক সাক্ষী কৰিছে মানে কৃষ্ণ যেতিয়া দুখ জাপি দিছে ন গোপী গৰাকীক যে তুমি মোক কিয় কৈছা তুমি নিজেই চোৰ কৰি খাইছা এনেকৈ কতে গোপী গৰাকী কৈছে যে হয় নেকি মই মিছা কৈছো যদি মোৰ সাক্ষী আছে বাকী গোপিনীসকলক সাক্ষী কৰিছে শ্ৰীকৃষ্ণ আপন হাতৰ লবনো গোপীক মুখে মাখিয়ে বলত আহে গোপী হ'ব দেখো আৱৰ সখীত কমন প্ৰয়োগ এতিয়া কি কৰিছে শ্ৰীকৃষ্ণই তেতিয়া কি কৰিছে যেতিয়া গোপীসকলক সাক্ষী কৰিছে তেতিয়া শ্ৰীকৃষ্ণই নিজৰ হাতেৰে যিখিনি হাতত লাগি আছিল মাখন তেখেতেতো চুৰ কৰি খাই আছিল ন হাতত লাগি আছিল সেইখিনি গোপীজনীৰ মুখত সানি দিছে আৰু কৈছে যে গোপীসকল চোৱা মোক চুৰ ধৰিছে ইয়াতকৈ আৰু কিহৰ সাক্ষী লাগে তেতিয়া কৃষ্ণই মানে গোপীসকলক এনেদৰে কৈছে যে ইয়াতকৈ আৰু কিহৰ সাক্ষী লাগে এওঁৰ মুখে হৈছে সাক্ষী এনেদৰে কৈছে এই যে কৈছে উনিকৰ মুখত সাক্ষী মানে এওঁৰ মুখে সাক্ষী শুনি গোপী লাজ পাৱল কৃষ্ণক উত্তৰে আটাই নাহি পাৰি গোপী হ'ব ভংগ মানত তেতিয়া কি কৈছে কৃষ্ণই যেটো কাম কৰিলে তেতিয়া গোপী গৰাকী খুব লাজ পালে
কৃষ্ণক উত্তৰত নোৱাৰি মানে কৃষ্ণক আৰু কথাৰে বলে নোৱাৰি কি কৰিলে সকলোৱে তেওঁৰ পৰা পৰাজয় স্বীকাৰ কৰিলে তেতিয়া কৃষ্ণই তাৰপিছত কি কৈছে তাহে পেখি কৃষ্ণৰ আঞ্চলে ধৰি শ্ৰীকৃষ্ণ আঞ্চলে ধৰি টানিয়ে আনত গোপী কাতৰ কৈ বলত সেই কানাই তহু আমাক চাৰহ যেতিয়া কথাত বলে নোৱাৰি পৰাজয় স্বীকাৰ কৰিলে তেতিয়া শ্ৰীকৃষ্ণই কি কৰিছে গোপীগৰাকীৰ আঁচলত ধৰি টানি আনিছে তেতিয়া গোপীয়ে কৈছে সেই কানাই তুমি মোক এৰি দিয়া অনুৰোধ কৰি কৈছো আৰু কৈছে মই তোমাক লবণো খাবলৈ দিম চাৰহ মানে ইয়াত এৰি দিয়াৰ কথা কৈছে মোক এৰি দিয়া তহক হামু লবণো দেৱব তাহে শুনি শ্ৰীকৃষ্ণ গোপীক চাৰাল মানে তেতিয়াহে যেতিয়া কৈছে লবণো খাব দিম বুলি তেতিয়া কৃষ্ণই গোপীক এৰি দিলে গোপী কৃষ্ণক লবণো দিলে মানে গোপীয়ে কৃষ্ণক লবণো খাবলৈ দিলে শ্ৰীকৃষ্ণ তাহেক ভোজন কয় কহু আনন্দে নৃত্য কয়ল তাৰপিছত গোপীয়ে কৃষ্ণক কি কৰিছে লবণো খাব দিয়াৰ কৃষ্ণই তেতিয়া আনন্দ মানে নৃত্য কৰিছে তাৰপিছত কি কৈছে আহে মাই যশোদে তহু কি পুণ্য কয় শ্ৰীকৃষ্ণ পুত্ৰ পাৱল শ্ৰীকৃষ্ণ হব গোকুলবাসীক আনন্দ কৰাবয় ঠিক অৱতহাৰী কানাই বহুত চোৰ চাতুৰিয়ে গোপীক ভংগ কৰাই নানাবিধ কৌতুক নৃত্য কৰিয়ে ঠিক ইহা জানি হে মাই চিন্তা হক চাৰয় গোপীয়ে কৈছে অ মাই যশোদা তুমি কি পুণ্যৰ ফলত শ্ৰীকৃষ্ণক পুত্ৰ হিচাপে লাভ কৰিলা শ্ৰীকৃষ্ণই গোকুলত থাকি সকলো গোকুলবাসীকে আনন্দ কৰাইছে তোমাৰ কানাই চোৰ চাতুৰিৰে মানে বুদ্ধি কৌশল কৰিয়ে গোপীক পৰাজয় কৰিলে কিমান কৌশলীৰে গোপীসকলক মানে পৰাজয় কৰি পেলালে ন নিজে চুৰ কৰিও গোপীক চুৰ সজালে পৰাজয় কৰিলে আৰু বিভিন্ন নাচ গান কৰি আনন্দ উপভোগো কৰাইছে কাক কৰাইছে গোকুলবাসীক কৰাইছে গোপীগৰাকীয়ে যিহেতু যশোদাক কথাখিনি কৈ আছিল সেইকাৰণে কৈছে যিহেতু তুমি সকলোখিনি গম পালা এতিয়া দুখ ত্যাগ কৰা মানে যশোদাক কৈছে আৰু এতিয়াতো গম পালা যে তেওঁ কি কৰিছে আৰু ক'ত আছে গতিকে তুমি এতিয়া দুখ ত্যাগ কৰা মাই চিন্তা শোক চাৰহ মানে দুখৰ কথা হৈছে দুখ এৰিব দিছে সূত্ৰ মানে ভাওনাবিলাকত যে এজন সূত্ৰাধিকাৰীয়ে মানে সূত্ৰাধিকাৰী কৈ থাকে ন আৰু বেলেগবিলাকে মুখৰ মানে এই কৰি তাৰ ওপৰত কৈ থাকে সেনেদৰে ইয়াতো কৈছে সূত্ৰাধিকাৰী কৈছে তদন্তৰে যশোদা আপোন পুত্ৰ শুভ বাট শুনিয়ে কহু মানে যশোদাই তেতিয়া নিজৰ ল'ৰাৰ পুতেকৰ শুভ বাৰ্তা শুনিলে গোপীক ভংগ কৰাই নানাবিধ কৌতুক নৃত্য কৰিয়ে ঠিক মানে গোপীসকলক বিভিন্ন কৌশলী সজাই নৃত্য কৰি দেখাইছে ইহা শুনি চিন্তা হওক তেজীৱে পৰম হৰষিত ভেল মানে ইয়াকে শুনি যশোদাই মানে নিজৰ দুখ ত্যাগ কৰিছে তাৰপিছত কথা আকৌ কৈছে যশোদা বল হে মাই গোৱালি কোন থামে হামাল বালক ঠিক তথি হামাক নিয়া যাব মানে যশোদাই এই গোপীগৰাকীক কৈছে যে বলা মোক লৈ বলা মোৰ পুত্ৰ ক'ত আছে তালৈকে মোক লৈ বলা সূত্ৰ ওহি বুলি গোপী যশোদা শহীদ গয়া গোৱালি হবক থামি শ্ৰীকৃষ্ণক দেখাওল মানে এতিয়া কি কৰিলে যশোদাক লৈ গ'ল সেই গোপীগৰাকীয়ে য'ত কৃষ্ণ আছিল গোৱালি হব থামি শ্ৰীকৃষ্ণক দেখালক মানে গোৱালীসকলৰ লগত গোপীসকলৰ মাজত এতিয়া যশোদাই শ্ৰীকৃষ্ণক দেখা পালে শ্ৰীকৃষ্ণ গোপী হবক মধ্যে নৃত্য কয় ঠিক মানে শ্ৰীকৃষ্ণই গোপীসকলৰ মাজত থিয় হৈ নৃত্য কৰি আছিল আপোন পুত্ৰক দেখিয়ে যশোদাক হব শৰীৰ জোৱাৰল মানে যশোদাই নিজৰ পুত্ৰক দেখাৰ লগে লগে একদম মানে সাৱটি ধৰিছে কৃষ্ণক ক'লে কৈয়ে গলে বান্ধি বদন চুম্বন কৈয়ে পৰম আনন্দ পাল মানে কৃষ্ণক কোলাত তুলি লৈছে আৰু বদন চুম্বন মানে গাত চুমা খাইছে মৰমতে আনন্দতে চুমা খাইছে শ্ৰীকৃষ্ণ মাওক স্তন পান কৈয়ে মাওক বদন নিৰেখি কান্দি কান্দি গোপী হ'ব বৃত্তান্ত শুনাৱল যেতিয়া মাকে মৰমতে চুমা খাইছে তেতিয়া কৃষ্ণই মাকৰ দুগ্ধপান কৰিছে আৰু কান্দি কান্দি মাকক গোপীসকলৰ কথাবোৰ কৈছে শুনি যশোদা গোৱালি হ'ব গাড়ী দিয়ে জৈচন বল তো দেখহ শুনহ তেতিয়া যশোদাৰ খং উঠি গোপীসকলক গালি পাৰিছে যেহেতু শ্ৰীকৃষ্ণই কান্দি কান্দি কৈছে ল'ৰাৰ দুখত মানে যশোদাৰ খং উঠিছে তাৰপিছত যশোদা বোল আহে ধান্দি গোৱালি হ'ব দাসী তহু হ'ব হামাৰ অহি বালক কৃষ্ণক চোৰ বুলিয়ে কলংক কৰিছি মানে যশোদাৰ যেতিয়া খং উঠিছে ন তেতিয়া যশোদায়ো সেই লুধুমি বুলি মানে ধান্দি বুলি যে কৈছিলোঁ তেনেদৰে শকত
তিৰোতা মানে শকত তিৰোতা বুলি গালি দিছে কাক গালি দিছে গোপীসকলক গালি দিছে যে তোমালোকে মোৰ ল'ৰাজনক বালক কৃষ্ণক চোৰ বুলি কলংক কৰিছা মিছা অপবাদ দিছা চি তোহাৰী মুখে ছাৰ পৰক মানে তোমালোকৰ মুখত একেবাৰে বেয়া তোমালোকৰ মুখখন হে বাপু কৃষ্ণ ওহি বান্ধি হবক থানে আৱৰ নাহি আৱব মানে কি কৈছে কৃষ্ণক কৈছে মাকে যে তুমি আৰু এই বান্ধীসকলৰ ওচৰলৈ কেতিয়াও নাহিবা আমাৰ ঘৰে দধি দুগ্ধ লৱণো কে পুছত মানে আমাৰ ঘৰত কি দৈ গাখীৰৰ কমি আছে নেকি আমাৰ ঘৰত দৈ গাখীৰ নাই নেকি যত খাইতে পাৰ তত হামু দেৱব মানে তুমি যিমান খোৱা সিমানে তোমাক দিম তোহাৰী বালয় লয় লাহে বাপু তোহ হামাৰ কোটি পুৰুষক দেৱক পৰম দেৱতা মানে যশোদাই কৈছে তোমাক মই কিমান তুমি দেৱতাৰো দেৱতা হিচাপে মই তোমাক পাইছোঁ মাথাক মুকুট শ্ৰীকৃষ্ণৰ যেতিয়া মানে যি পৰিধান কৰা আছিল সেইখিনি বৰ্ণনা কৰা হৈছে মাথাত মুকুট গলাক হাতহৰি বুকেৰ শীতল চন্দন মানে বুকত চন্দনৰ মালা পিন্ধা আছে যিখিনি পিন্ধি তেওঁ মানে পৰিধান কৰি আছিল সেইখিনিৰ বৰ্ণনা কৰিছে মাকে তেওঁক ইমান মানে পৰম দেৱতা হিচাপে ইমান ধুনীয়াকৈ মানে তেওঁ ৰাখিছে সূত্ৰ ওহি বুলি যশোদা গোৱালি হবক ঠেংগনা দিয়ে খেদাই কহু আপোনে আনচৰে কৃষ্ণক ধূলা জাৰি বুকে বান্ধি কোলে কৰি বদন চুম্বন দিয়ে পৰম আনন্দে আপোন গৃহে আনে তেতিয়া যশোদাই কি কৰিলে এতিয়া গোৱালীসকলক গালি গালাজ পাৰি তেতিয়া কৃষ্ণক লগত লৈ চুমা খাই মৰম কৰি নিজৰ ঘৰলৈ আনিলে শীতল জলে স্নান কৰাই মানে ঠাণ্ডা পানীৰে গা ধুৱাই দিলে পঞ্চামৃত ভোজন কৰাবল পঞ্চামৃত মানে 5 বিধ বস্তু থাকে মৌ ঘি চেনি এনেকে গাখীৰ এনেকে 5 বিধ বস্তুৰে কৰা হয় সেই পঞ্চামৃতেৰে ভোজন কৰালে সুগন্ধ চন্দনে দিব্য বস্ত্ৰ অলংকাৰে বিভূষিত কৰে মানে চন্দনৰ ফুট দিলে দিব্য বস্ত্ৰ অলংকাৰ মানে যি অলংকাৰ পিন্ধে কৃষ্ণই ধুনীয়া দেখা যায় সেইবোৰ পিন্ধালে কৃষ্ণ সুন্দৰ বন নিৰিখে মুখ্যতে অধিক আনন্দ লভিলে পৰম সন্তোষে ৰহল আহি সভা সদলোক শ্ৰীকৃষ্ণক পৰম কৃপালু গুণ দেখ কোটি ব্ৰহ্মাণ্ডক ঈশ্বৰ হুয়া নন্দক গৃহে বেকত হুয়া মানে ইমান যাক পৰম ঈশ্বৰ হিচাপে সকলোৱে মানে তেওঁ নন্দ ৰজাৰ ঘৰত জন্ম পাইছে ন নানান বিনোদন নৃত্য কয়ল মানে তেতিয়া নৃত্য গীত সকলোৱে আনন্দতে নাচিব ধৰিলে নৃত্য কৰিব ধৰিলে ইহাক শ্ৰৱণ কীৰ্তন কৰিয়ে হব লোক সংহাৰ ঘোৰ নিকাৰ তৰপ ইহা জানি শ্ৰীকৃষ্ণ চৰণে হৰণ হাৰ কৰিয়ে নিৰন্তৰে হৰিবোল হৰিবোল সকলোৱে যাক ব্ৰহ্মাণ্ডৰ সকলোৱে মানে ভগৱান স্বৰূপ তেওঁ এজন ন গতিকে কি কৰিলে সকলোৱে তেওঁক নাম কীৰ্তন কৰি তেওঁৰ চৰণত শৰণ লৈ সকলোৱে হৰিবোলৰ হৰিনাম ল'লে এইখিনিয়ে মই থুলমূলকৈ তোমালোকক বুজাই দিলোঁ চোৰ ধৰা পাত্ৰী ইয়াত কি কৈছে যশোদা আৰু কৃষ্ণৰ বিষয়ে কোৱা হৈছে ইয়াত মাধৱদেৱৰ মানে লিখকৰ পৰিচয় এইটো মাধৱদেৱে লিখিছিল তেখেতৰ বিষয়ে কোৱা হৈছে তেখেতৰ জন্ম আৰু কি লিখিছিল তোমালোকে পঢ়িবা ইয়াৰ পৰা সৰু কুৱেশ্যন আহাৰ চান্স থাকে পৰীক্ষাত তোমালোকে পঢ়িবা এতিয়া বলাচোন আমি প্ৰশ্ন উত্তৰসমূহ কি আছে এইবোৰ আলোচনা কৰোঁ ক নম্বৰ কানাই বুলি কাৰ কথা কোৱা হৈছে কানাই বুলি ভগৱান শ্ৰীকৃষ্ণৰ কথা কোৱা হৈছে খ নম্বৰ লৱণচুৰ কৃষ্ণই গোপীৰ মুখত কি হানি দিছিল লৱণচুৰ কৃষ্ণই গোপীৰ মুখত মাখন হানি দিছিল মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ'ল নামঘোষা খ নম্বৰ ওহি বান্ধি হবক থাৱে আৱৰ নাহি বুলি কোনে কাক কৈছিল মাখনচুৰ কৃষ্ণক মিছা অপবাদ দিয়াত মাক যশোদাই কৃষ্ণক গোপীসকলৰ ওচৰলৈ পুনৰ নাহিবলৈ কৈছিল 2 নম্বৰ হে মাই যশোদে তহু তাপ তেজহ যশোদাৰ মনৰ তাপ গুচাবলৈ গোপীয়ে কিয় ক'ব লগা হৈছিল যশোদাই কৃষ্ণক নেদেখি মন মাৰি আছিল আৰু সেইবাবে গোপীয়ে কৈছিল যে মই তোমাৰ কৃষ্ণক দেখি আহিছোঁ গতিকে তুমি মনৰ তাপ এৰা খ নম্বৰ শ্ৰীকৃষ্ণই গোপীৰ মুখত কিয় লৱণো হানি দিছিল উত্তৰ শ্ৰীকৃষ্ণ লৱণো খাই থকা অৱস্থাত দেখা পাই লৱণো চুৰ বুলি নাম দিয়াৰ বাবে গোপীৰ মুখত লৱণো হানি দিছিল 3 নম্বৰ দিয়া আছে ইহা শুনি চিন্তা হোক তেজিবে পৰম হৰ্ষিত ভেল কোনে কাৰ আৰু কি কথা শুনি হৰ্ষিত হৈছিল উত্তৰ হ'ব মাতৃ যশোদাই গোপীৰ মুখে পুত্ৰ কৃষ্ণৰ শুভ বাতৰি পাই হৰ্ষিত হৈছিল গোপী এগৰাকী আহি যশোদাক কৈছিল যে শ্ৰীকৃষ্ণ এগৰাকী গোপীৰ ঘৰত গৈ লৱণো খাই থাকোতে ধৰাত পৰাত এতিয়া গোপীক আগত লৈ নানা কৌতুক নৃত্য কৰি আছে এই কথা শুনি যশোদা হৰ্ষিত হৈছিল 4 নম্বৰ মাক যশোদাই কানাইক লগ পাই কি কথা কৈছিল আৰু কিদৰে চেনেহ প্ৰকাশ কৰিছিল উত্তৰ হ'ব মাক যশোদাই কৃষ্ণক লগ পাই কৈছিল যে এই বান্দীসকলৰ ঠাইলৈ আৰু নাহিবা আমাৰ ঘৰত দৈ গাখীৰ লৱণৰ কথা সোধোতা কোন যিমান
খাব পাৰা সিমান মই দিম তোমাৰ পদধূলা মূৰত লওঁ তুমি আমাৰ কোটি কোটি পুৰুষৰ পৰম দেৱতা মূৰৰ মুকুট গলৰ হাত হৰি বুকুৰ শীতল চন্দন এইবুলি যশোদাই কৃষ্ণৰ গাৰ ধূলা জোকাৰি বুকুত বান্ধি কোলাত লৈ চুমা দিলে আৰু পৰম আনন্দৰে ঘৰলৈ আনি শীতল জলেৰে স্নান কৰাই পঞ্চামৃত ভোজন কৰালে আৰু দিব্য বস্ত্ৰ অলংকাৰেৰে ভূষিত কৰাই কৃষ্ণৰ সৌন্দৰ্য চাই পৰম সন্তোষ লভিলে তাৰ পিছত 5 নম্বৰত আছে তলৰ পুৰণি শব্দবোৰৰ আধুনিক ৰূপ লিখা তেজহ ত্যাগ কৰা তোহাৰী তোমাৰ হামু মানে মই ঠিক মানে আছে মাখিয়ে মানে হানি উনিকৰ মানে এওৰ ফিৰত মানে ঘূৰি ফুৰা গাড়ী মানে গালি 6 নম্বৰত দি আছে বিপৰীত শব্দ লিখা চোৰ পুলিচ উত্তৰ প্ৰশ্ন কাতৰ ধৈৰ্যৱান পুণ্য পাপ শোক আনন্দ হৰ্ষ বিষাদ শীতল তপত এইখিনি আছিল চোৰ ধৰাৰ যিখিনি তোমালোক বুজাবলগীয়া আছিল আৰু প্ৰশ্ন উত্তৰসমূহ আশা কৰিছো ভিডিঅ'টো চাই তোমালোকে ভাল পাইছা আজিলৈ ইমানেই